নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ Assamese Unknown Factor আমি আজি জানিম লুট কিয় মামৰে ধৰে আমি সদায় দেখি থকা কিছু কথা সচৰাচৰ অৱহেলা কৰো আমি সেইবোৰ কথা ভাবি নাচাও যদিও কিছুমান মানুহে সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি তাৰ কাৰণো ঠাৱৰ কৰি উলিয়ায় এই ধৰক দাগ কোঠাৰবোৰ এজন গৃহস্থই ৰ'দে বৰষুণে পেলাই নাৰাখে ব্যৱহাৰ কৰি ধুই মচি শুকাই সযতনে সোমাই ৰাখে ধুই মচি শুকাই ৰখাৰ অৰ্থ হ'ল সামগ্ৰীবিধ শুকান হৈ সামৰি ৰখা কাৰণ পানীৰ সংস্পৰ্শত থাকিলে লোহাৰত মামৰে ধৰে তেনেহলে মামৰনো কি মামৰে ধৰাৰ কাৰণনো কি মামৰ হ'ল বতাহত থকা অক্সিজেন লোহাৰ লগত লগ লাগি কৰা এক ৰাসায়নিক বিক্ৰিয়া SeOH অৰ্থাৎ অক্সিজেন বতাহৰ লগত থকা পানীৰ কণিকাৰ লগত মিহলি হৈ হাইড্ৰক্সেল আইৰণৰ সৃষ্টি কৰে অক্সিজেন আৰু আইৰণৰ মানে লোহাৰ এই বিক্ৰিয়াটোৱে হ'ল মামৰ অৰ্থাৎ FeOH পানী আৰু জলীয় ভাৱৰ পৰা লোহাৰৰ লগত মিলন ঘটি এডোখাৰ লোহাক ক্ৰমাৎ নষ্ট কৰি পেলাব পাৰে ৰ'দে বৰষুণে পৰি থাকিলেও কেতিয়াবা লোহাৰত মামৰে নধৰে তাৰ উদাহৰণ আমাৰ সন্মুখত আছে ক'ব খুজিছো দিল্লীৰ কুতুব মিনাৰৰ কথা দিল্লীৰ কুতুব মিনাৰৰ প্ৰাংগণৰ কেন্দ্ৰস্থলত 23 ফুট উচ্চতাৰ যিটো লুৰ স্তম্ভ আছে তাত আজি পৰ্যন্ত মামৰে ধৰা নাই তাৰো কাৰণ আছে কুতুব মিনাৰ সেই লুৰ স্তম্ভটো 98% খাঁটি লুৰ দ্বাৰা নিৰ্মিত সেই খুঁটা বনোৱা লুৰবোৰত বহুত বেছি পৰিমাণে ফসফৰাছ থকাৰ বিপৰীতে এই স্তম্ভটোৰ লোহাত ছালফাৰ আৰু মেগনেছিয়ামৰ উপস্থিতি শূন্য সেয়েহে স্তম্ভটোত আজিলৈকে মামৰে ধৰা নাই বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰিব চেনেলটো আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যনটো অল কৰি দিব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে ভিডিঅ' বনোৱাত বহুত অনুপ্ৰেৰণা যোগায়